আছে সেইকাৰণে ভালো লাগিছে আৰু এটা আপোনালোকক কথা কওঁ আজি মোৰ বাৰ্থডেও আৰু আজি মানে মই আজি প্ৰথমবাৰ মোৰ জন্মদিনত এভৰিৱান আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আজি আমাৰ মুগা ৰিহা তাৰপিছত এনেকুৱা ব্লু কালাৰ মেখেলা ব্লু কালাৰ ব্লাউজ আৰু কাইলৈ আছে লাষ্ট আজি লাষ্ট মানে আৰু আজি লাষ্ট তাকে ওলাইছোঁ লগৰজনী ওলাই গ'ল ময়ো যাওঁ দেখিছোঁ লওঁ এতিয়া বলক গৈ থাকোঁ আপোনালোকক দেখাম বাৰু আজি ছোৱালীবিলাকক ফুল চুল মাৰিলে একদম পূৰা বলক গৈ থাকোঁ চাবি আছিলে নেকি ফুলটো আহিছিলে ই তালৰ ৰিলচ বনাই আছিলে আৰু এবাৰ গনা মাৰি থকা নাই মোৰ চাই লেবেল নেকি নাচাওঁ লেবেল নহয় ডিমাণ্ড কৰিব লাগিছে নি একটা ভিডিও ৰাখিলে আকৌ কেলে সেভ নহ'ল সেভ মানে সেভ কৰিলোঁ একো নাই সেভ কৰিলোঁ আহি যাব পাৰে সেভ আহি যাব আহিলে নেকি নাই একো নাই আৰু নহয় 11 আজি বিহু কাৰণে মানে চব ল'ৰা ছোৱালী ইয়াত ন
সমাপ্ত আৰু এতিয়া আমি ভাত খাব যাওঁ, তাৰপৰা ৰুমলৈ যাম। আকৌ কাইলৈ আছে, কাইলৈ লাষ্ট আৰু তাৰপৰা আমি ঘৰলৈ যাম। মনটো বেয়া লাগিব ইমান ফূৰ্তি কৰিলোঁ আজি, বহুত ফূৰ্তি কৰিলোঁ। আপোনালোকক মই কেইটামান ক্লিপ দেখাম, কৰি থৈছোঁ, ভিডিঅ' কৰি থৈছোঁ, আপোনালোকক মই দেখাম। আজি উৰুকা, কিন্তু আমাৰ ইয়াত বহুত বিহু মজা লাগিছে। কিন্তু ঘৰটো ভালে। আজি প্ৰথমবাৰ মই মানে বাহিৰত আছোঁ উৰুকা দিনাখন, জানে নাই? আৰু মোৰ জন্মদিনত, আৰু এটা বিশেষ কথা, মোৰ জন্মদিনত মই আজি প্ৰথমবাৰ বাহিৰত আছোঁ। এইটো একো নাই বাৰু, ইয়াত বহুত ফূৰ্তি লাগিছে। আমি এতিয়া ভাত খাবলৈ আহিছোঁ আৰু আজি ধুনীয়াকৈ তুলিছোঁ। ই মোক কয় সদায় মানে ইয়াত গ'লে মই বেয়াকৈ তুলি দিওঁ, আজি ধুনীয়াকৈ আজি ধুনীয়াকৈ তুলিছোঁ, ধুনীয়া চাল। বান্ধৱী পালোহি। তাৰপিছত আজি বহুত বেছি ভাল লাগিলে। আজি ইমান দিনৰ এটা আমি যি কষ্ট কৰি আছিলোঁ সেইখিনি আজি সফল হ'ল, তাৰ বাবে বহুত বহুত ভাল লাগিলে। আৰু যিহেতু আজি বিহু উৰুকাও, আজি যিহেতু ঘৰত নাই, আজি আৰু ইয়াত বিহু নাচিছোঁ, সেইকাৰণে ভালো লাগিছে। আৰু এটা আপোনালোকক কথা কওঁ, আজি মোৰ বাৰ্থডেও, আৰু আজি মানে মই আজি প্ৰথমবাৰ মোৰ জন্মদিনত মই আজি ঘৰত নাই। সেইটোৱে মনত দুখ বুলিবলৈ নহয়, আৰু অকণমান লাগিছে, ইমান বেছিও লগা নাই। নাচিবলৈ যিহেতু পাইছোঁ, নিজৰ ভাল লগা কামটো যিহেতু কৰিবলৈ পাইছোঁ, সেইটো কাৰণে। আৰু এইটো ভাল লাগিছে যে আজি ইমান দিনৰ এটা আমি যি কষ্ট কৰি আছিলোঁ সকলোখিনি ল'ৰা ছোৱালীয়ে, সেইখিনি আজি এইটো সফল হ'ল। আৰু কাইলৈও এবাৰ আমাৰ পাৰফৰ্মেঞ্চ আছে, আৰু সেইবোৰ ধুনীয়াকৈ হৈ গ'লে হয়। আৰু আজিতো ধুনীয়াকৈ হৈ গ'ল, ভালে হেপী উৰুকা সকলোলৈ। ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। মোকো আশীৰ্বাদ কৰিব, আহিবলগীয়া দিনবোৰ যাতে মোৰ ভাল হয় তাৰে কামনা কৰিব। মোৰ আজি জন্মদিনত, মোৰ জন্মদিনত বেছি বেয়া নালাগিলেও মানে মোৰ জন্মদিনত যি হওক মানে আজিৰ দিনটোত মানে কিবা কৰিব, মা দেউতাই মানে আজি মনটো চাগে বেয়া কৰিছে, মই ঘৰত নাই। হ'লেওতো আজি উপায় নাই, যিহেতু মই যি ভাল লগা কামটো নাচিবলৈ পাইছোঁ, সেইটো কাৰণে ভাল লাগিলে। আজি বহুত বেছি ভাল লাগিলে, বহুত ফূৰ্তি কৰিলোঁ। আৰু কিছুমান বস্তু আপোনালোকক দেখাব নোৱাৰোঁ, কাৰণ মোবাইলটো হাতত লৈ নাথাকোঁ যে, সেইটো কাৰণে এইটো কাটিব লাগিব।
তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ আহিম নতুন এটাৰ ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট।